অসমীয়া মনোৰঞ্জন জগতৰ এগৰাকী অতি জনপ্ৰিয় প্ৰতিভাশালী আৰু প্ৰাণবন্ত অভিনেতা আছিল জয়ন্ত দাস। ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আৰম্ভ কৰি চিনেমা আৰু দূৰদৰ্শনৰ পৰ্দালৈকে তেওঁ নিজৰ সুকীয়া অভিনয় শৈলীৰে অসমৰ দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল। বিশেষকৈ হাস্যৰসাত্মক চৰিত্ৰত তেওঁৰ অভিনয়ে দৰ্শকক মুগ্ধ কৰি ৰাখিছিল। জয়ন্ত দাসৰ জন্ম হৈছিল 1969 চনৰ 8 জুনত গুৱাহাটীত। তেওঁৰ পিতৃ আছিল বিশিষ্ট ক্ৰীড়া সংগঠক পুলিন চন্দ্ৰ দাস আৰু মাতৃ তমাল কুসুম দাস, যি এগৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল। তেওঁৰ পৰিয়ালৰ পৰিৱেশ সাংস্কৃতিকভাৱে চহকী আছিল। তেওঁ গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। কটন মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ ক্ৰিকেট খেলিছিল। যদিও সৰুতে অভিনয়ৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ নাছিল, অভিনেতা নাট্যকাৰ অমূল্য কাকতিৰ অনুপ্ৰেৰণাত তেওঁ সৰুতে প্ৰথম মঞ্চত অভিনয় কৰিছিল। তেওঁ শিশু শিল্পী হিচাপে মুকুতা ছবিত অভিনয় কৰিছিল। 80ৰ দশকত ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে তেওঁ পেছাদাৰী অভিনয় জীৱনৰ পাতনি মেলিছিল। পুলক গগৈৰ সেন্দুৰ ছবিৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। আৰম্ভণিতে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিলেও পৰৱৰ্তী সময়ত তেওঁ হাস্যৰসাত্মক চৰিত্ৰত অধিক জনপ্ৰিয়তা লাভ কৰে। তেওঁৰ উল্লেখযোগ্য চিনেমাৰ ভিতৰত নায়ক, মইনা চৰাই মইনা মাত, কাদম্বৰী, মন, কন্যাদান, জোনাকী মন, বগীতৰা, ৰামধেনু আদি অন্যতম। ভাড়াঘৰ ধাৰাবাহিকত হেমন্ত কাকতিৰ চৰিত্ৰত তেওঁৰ অভিনয় আছিল কালজয়ী। ইয়াৰ উপৰিও পাপু নিকু সংবাদ আদি জনপ্ৰিয় ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিল। অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ দৰ্শকৰ মৰম আৰু বহু অনুষ্ঠানৰ পৰা সন্মান লাভ কৰিছিল। তেওঁ অভিনয়ক লৈ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত সদায় চৰ্চা হৈছিল। 2023 চনৰ 16 ডিচেম্বৰত যকৃত ৰোগত আক্ৰান্ত হৈ মাত্ৰ 54 বছৰ বয়সত গুৱাহাটীৰ এটা ব্যক্তিগত হাস্পতালত এইগৰাকী প্ৰতিভাশালী অভিনেতাৰ দেহাৱসান ঘটে। জয়ন্ত দাস আছিল এজন অত্যন্ত সৰল আৰু বন্ধুসুলভ ব্যক্তি। তেওঁ পত্নী আৰু এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে। তেওঁৰ পত্নী মানসী দাস, যি এগৰাকী কণ্ঠশিল্পী, আৰু কন্যা হৈছে জুহি দাস। তেওঁৰ মৃত্যু অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি। জয়ন্ত দাস কেৱল এজন অভিনেতা নাছিল, তেওঁ আছিল হাঁহিৰ যাদুকৰ, যিয়ে দৰ্শকক দুখৰ মাজতো হাঁহিবলৈ শিকালে। ভাড়াঘৰৰ হেমন্ত কাকতি হিচাপে তেওঁ অসমৰ প্ৰতিঘৰ মানুহৰ আপোন হৈ পৰিছিল। তেওঁৰ অভিনয়, তেওঁৰ সৰলতা আৰু তেওঁৰ সেই হাঁহিটো সদায় অসমীয়া দৰ্শকৰ মনত পাপু নিকু সংবাদৰ দৰেই সজীৱ হৈ ৰ'ব। অসমীয়া সাংস্কৃতিক আকাশত তেওঁ এটা চিৰযুগমীয়া তৰা হৈ জিলিকি থাকিব।